যদি মোৰ ভিডিঅ'টো চাই ভাল পায় তেন্তে লাইক কৰক, কমেণ্ট কৰক আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কাষতে থকা বেল আইকনটো দবাই দিয়ক মোৰ ভিডিঅ' চবতকৈ আগত চাব। আন্ধাৰ হৈ আছে, দৰ্জাখন খুলি দিও আৰু কিনো কৰিম। কি হব, দেউতাক কৈয়ে আছো বাইক এখন দে, বাইক এখন দে, বাইক এখনো নিদিয়ে। কি কৰিম, এই ঘৰৰ অকমান মাটি বাৰী আছে, দেউতাক কৈ কিনে বেচি ফেলে লওঁ নেকি বাইক এখন। তাকে কৰিব লাগিব। ইখনো মাত দিছো, ৰবাচোন চাই আহো। হল নৰখিলে বে, কি মানুহ। মানুহটো যদি আকৌ আহে সেইটো কথা সুধিয়ে দিম আৰু। যি হয় হ'ব আৰু, বাইকখন লৈ ল'ম আৰু, যিমান পইচা যায় যাব আৰু। অকণমান আগুৱাই যাওঁ, মানুহটোক লগ পাওঁ নেকি। আহিছে বে, যেনেকে নহওক আমি কি কথা কম দাদা, কম। আচলতে আপোনাৰ বাইকখন মোৰ পচন্দ হৈছে, আপোনাৰ বাইকখন বিকিব মোক। একচুৱেলি বাইকখন মোৰ বিকা মতলব নাই। বাইকখন মই বিকিম। তুমি বহুত দাগী দুগা কৰিলা, এতিয়া বাইকখনতো কাষ্টমাৰো নাই, এনেকুৱা বহুত তুমি দাগী কৰিলা। এতিয়া যদি তুমি লোৱা, কোৱা কিমান দিবা? আপুনি কোৱা কিমান লাগে বাইকখন? মোক লাগাততো বহুত লাগে, তথাপিও আপুনি কিবা এটা কওক। মই লওঁ আজি বাইকখন 6 মাহ হৈছে, বাইকখন লৈছোঁ 1 লাখ দি, তুমি পাৰিলে 50 দি দিবা। 50? মানে 50 টকা। আবে মাথা তোমাৰ বেয়া হৈছে নেকি? 50 টকাত কিমান বাইক দিয়ে নেকি? 50,000।
মই ভাবিছিলোঁ 50 টকা। এতিয়া চব কথা বাদ দিয়া, এতিয়া তুমি বাইকখন ল'বাতো, ঠিক আছে? চব কথা বাদ দিয়া, ৱেল এণ্ড বাইক যদি তুমি লোৱা, বাইক তুমি চাই লোৱা ন, কি কয়? এতিয়া বৰ্তমান মোৰ তাততো 50,000 টকা নাই। ৱেল তোৰ তাত আছে পইচা কিমান সেইটো কোৱা এতিয়া। মোৰ হাতত এতিয়া 20,000 টকাহে আছে। এতিয়া বাৰু তুমি 20,000 টকা দিয়া, বাকী 30,000 পিছত দিলে হ'ব, মানে এসপ্তাহ পিছত দিলে হ'ব। এইটো লওক, এতিয়া কিন্তু মই কিন্তু বাইকখন লৈ যাম। ইয়াত এতিয়া 20,000 আছেনে? একেবাৰে চিন্তাই নকৰিব, আছে দাদা। দাদা এতিয়া বাইকখন লৈ যাওঁ। অঁ লোৱা লোৱা লোৱা। অঁ এইটো বাইক চাবি লাগি আছে। অঁ হ'ব হ'ব। তেনেহ'লে মই আহোঁ দিয়া। অঁ হ'ব দাদা। ইছ বাপৰে বা, ইমান মনটো শান্তি লাগিছে আজি। চলাই চাওঁ বাইকখন এবাৰ চলাই চাওঁ। কেলা বাইকখন ললো হয়, 30,000 টকা ক'ত মাইনাছ কৰিম? আইডিয়া, এই দেউতা মাটিখিনিকে বেচিম আজি। কেলা আজি মাটিখিনি বেচিমে, আজি কাষ্টমাৰ এটা বিচাৰ গৈ। কেলা বেচিমে গৈ। ৰবা মোৰ মাটি কাষ্টমাৰ এটা আছে, ফোন মাৰি। হেল্ল', দাদা, এই মানে মাটি অকণমান মানে বিকিব লাগে। এই কাষ্টমাৰ আছে নেকি আপোনাৰ তাত? ৰখাই দি দাদা, আপোনাক মই 2 মিনিট পিছত ফোন কৰি আছোঁ। মানে মানুহ এটা আছে, মই তাক ফোন কৰিব আপোনাক মই জনাই আছোঁ অলপ 2 মিনিট পিছত। হ'ব। আকৌ এতিয়া কেলা ৱেইট কৰিব লাগিব, ৰখিয়ে লওঁ অকণমান। দাদা কওক। মোৰ কথাটো শুনা, মানে মই মানুহটোক ক'লোঁ, বৰুৱাই কৈছে কি হেৰি মানুহজন বোলে আপোনাৰ ঘৰত যাব। আপুনি পাৰিলে এতিয়া যদি নাথাকক আপুনি আপোনাৰ ঘৰলৈ যাওক। মানুহটো আপোনাৰ ঘৰত 1 মিনিট পিছত ঘৰ পাই আছে। হ'ব দিয়ক। হ'ব দাদা। এই ভাইটিহঁত কিয় কাজিয়া কৰিছা? এই ৰবা কাজিয়া নকৰিবা আৰু। ভাইটি ৰাজুদাৰ ঘৰ কোনটো? সেইটোৱে ন? ভাইটি এফালে আহাচোন, এফালে আহা। সিহঁতৰ ঘৰচোন তালা মাৰা আছে। ভাইটি মাতি দিয়াচোন। কি হলো? কি হল ক? যা খালি কেলো মেলো দাদা কওকচোন কি হলে?
দাদা মই মাটিখিনিৰ কাৰণে আহিছোঁ। ব'লা মাটিখিনি আপোনাক দুখাই লৈ আহোগৈ। ব'লা ব'লা। আহা আহা এইপিনে আহা। এইপিনে আহা। এইয়া দূৰণিলৈ আছে মোৰ বাগান। এইখিনি মোৰ বাগান। এইটো মোৰ বাগান। এইটো চেগুন বাৰীখিনি। এই তামোল বাৰী মোৰ। এইপিনে চাই লওক। আৰু আছে এই লগতে এইখিনিও মোৰ মাটি। এইফালে আছে মাটি। আকৌ এইদিকেও আছে। এই কিপানে আছে এইপানে। এইখিনি মোৰ। গোটেই তামোলৰ বাগান মোৰ। মাটিখিনি মোৰ পচন্দ হৈছে। ব'লা তেতিয়াহ'লে আলোচনা কৰি লওঁ। তেতিয়াহ'লে ব'লা যাওঁগৈ। ইয়াতে 1 মিনিট ৰ'বা, মই মাটি কাগজখিনি লৈ আহি আছোঁ। ঠিক আছে। আৰু এইটো কিহৰ কাৰণে? এইটো আমাৰ খানদানী মিছাল। এইটো এনেকৈ কৰি এবাৰ হ'ব বাৰু, নালাগে। কাগজ ইয়াত চব ক্লিয়াৰ আছেতো? এই টেনশ্যনে নকৰিব সেইবিলাক। দাদা আপোনাৰ পইচাটো লওক। ইয়াত পূৰা 30,000 টকা আছে। 30,000 আছেতো? আছে আছে। ঠিক আছে। হ'ব দাদা, তেতিয়াহ'লে মই গৈ থাকোঁ। যোৱা যোৱা যোৱা। যোৱা যোৱা। দাদা আপুনি খোজকাঢ়ি আহিছেনে না গাড়ী লৈ আহিছে? মই গাড়ী লৈ আহিছিলোঁ, গাড়ীখন অলপ আগত আছে। তেনেহ'লে মোৰ চাইকেলখনকে লৈ যোৱা। হ'ব হ'ব, নালাগে দিয়া, মই এনেকৈ যামগৈ। হ'ব হ'ব হ'ব। যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক কৰিব, এই ভিডিঅ'টো কমেণ্ট কৰিব, এই ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু লগতে কমেণ্ট কৰিব আৰু ইকৰাম হুছেইন চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো দবাই দিব।